আজি আহিলোঁ মই মোৰ সৰুকালৰে এক পুৰণি বন্ধু, যি ব্ৰিটিছৰ যুগৰ পুলিচকেইটাৰ দৰে হাফ পেণ্ট পিন্ধাৰ দিনৰ পৰাই, আমি শংকৰদেৱ বিদ্যানিকেতনত হাফ পেণ্ট পিন্ধি যোৱা দিনৰ পৰাই চিনাকি। বহুদিনৰ পৰাই ই কৈ আছিলে যে আহিবি মোৰ দোকানৰ পৰাই মাংস অলপ লৈ আমি সৰুকৈ খানা এটা খাম। তাকে আজি ইমান দিনৰ কৈ থকাৰ কাৰণে আজি আহিলোঁ আমি কেইটাই। এইয়া তাৰ আইতাকে আলু পিঁয়াজ কাটি আছিলে, বাকী মোৰ ইজন লগৰে মাংসখিনি বনাব। প্ৰায় 1-1.5 কেজিমান মাংসৰে তাৰ দোকানৰে পৰা দিয়া। এতিয়া বৰ্তমান বনাই আছে আমাৰ লগৰ দুলু। এনেদৰে মই মোবাইলৰ ফ্লাছটো জ্বলাই থকাৰ কাৰণটো হ'ল কাৰেণ্টটো অহা যোৱা হৈ আছে, সেইকাৰণে অসুবিধা হৈছে। এতিয়া যোনখন দোকানত আমি বনাই আছোঁ তাৰ ভাল নামটো হ'ল অভিজিত। এনেই আমি মৰমত তাক মাতোঁ কেমেৰা বুলি। এতিয়া মৰিগাঁৱৰ গছগুৰিৰ মেইন চাৰিআলিতে তাৰ ৰাস্তাৰ কাষতে দোকানখন। কেতিয়াবা যদি আমাৰ মৰিগাঁওবাসী কেতিয়াবা যদি যায় গছগুৰিৰ ফালে, তাৰ দোকানৰ পৰা মাংস অলপ কিনিবলৈ নাপাহৰিব। জুইত বনোৱা সকলোবোৰ বস্তুৱে বাৰু সোৱাদ হয়েই, তাতে আকৌ এনেকৈ মেইন ৰাস্তাৰ কাষতে নিজে বনাই কৰি খোলা মঞ্চত খোৱাৰ আমেজে বেলেগ, তাতে লগৰকেইটাৰ লগত। আজি অলপ দেৰিয়ে হ'ল, দিনতে মাতিছিলে সি, কিন্তু আহিবলৈ সময় নিমিলিলে, অলপ দেৰি হ'ল। এতিয়া বনাই মেলি খাই কৰি উঠালৈকে আমাৰতো দেৰিয়ে হৈ গ'ল।